হেল্ল' বন্ধুসকল, মই নিখিলে মোৰ ইউটিউব চেনেল আছামিজ এডুকেশ্যনেল চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা মজাৰ ট্ৰিক লৈ আনিছোঁ, যোনটো ট্ৰিকৰ সহায়ত আপোনালোকে ঘৰতে বহি মোবাইলতে ফ্ৰীকৈ যিকোনো অসমীয়া কিতাপ পঢ়িব পাৰিব। ব'লকচোন ট্ৰিকটোলৈ আগবাঢ়োঁ। বন্ধুসকল, আপোনালোক প্ৰথমতে ক্ৰম ব্ৰাউজাৰত যাব লাগিব। ক্ৰম ব্ৰাউজাৰত গৈ চাৰ্চ কৰিব লাগিব DLI আছামিজ চাৰ্চ কৰিব লাগিব। তাৰপৰা যোনটো প্ৰথমতে আহিব সেইটো ক্লিক কৰিব লাগিব। ইণ্টাৰনেট আৰ্চিভ চাৰ্চ সেইটো ক্লিক কৰিব লাগিব। সেইটো ক্লিক কৰাৰ লগে লগে এনেকুৱা আহিব। এইটো চাৰ্চ বাৰ দেখিছে আপোনালোকে। চাৰ্চ বাৰটোৰ তাত থকা সেইবোৰ কাটি দিব লাগিব, অদৰকাৰীবোৰ। তাৰপৰা আপোনালোকে কাৰ কিতাপ পঢ়িব বিচাৰে তেওঁৰ নাম লিখি দিব পাৰে। যেনেকৈ মই লিখিম ভবেন্দ্ৰনাথ শইকীয়া। গো অপশ্যন ক্লিক কৰিব লাগিব। মই ভবেন্দ্ৰনাথ শইকীয়া দেৱৰ কিতাপ পঢ়িব বিচাৰোঁ, সেয়ে ভবেন্দ্ৰনাথ শইকীয়া লিখিলোঁ। লোড হৈ আছে, আপোনালোকে চাব পাৰে। এয়া ভবেন্দ্ৰনাথ শইকীয়া কিতাপ আহি গ'ল। এইবোৰ ভবেন্দ্ৰনাথ শইকীয়া নাট্য সম্ভাৰ, জীৱন ৰেখা, ৰম্যভূমি, জীৱন বৃত্ত, সেন্দুৰ, ৰম্যভূমি, অন্তৰীপ, শৃংখল, উপকণ্ঠ, শেষ পৃষ্ঠা। মই শেষ পৃষ্ঠাখন পঢ়িব বিচাৰোঁ, সেই শেষ পৃষ্ঠাখন ক্লিক কৰিলোঁ। আৰু শেষ পৃষ্ঠাখন ক্লিক কৰাৰ লগে লগে ইয়াত দেখিছে লোড হৈ আছে। শেষ পৃষ্ঠা কিতাপখন ওলাই গ'ল। আপোনালোকে এইখন ডাউনলোড কৰিব পাৰে। ডাউনলোড তললৈ আপুনি লৈ গৈ থাকিব। তলত গৈ পানি দেখিব এই ডাউনলোড অপশ্যন, ইয়াত ধেৰ আহিব। ইয়াত আপোনালোকে PDF-ত ক্লিক কৰিব লাগিব। PDF-ত ডাউনলোড কৰিব লাগিব। তো PDF-ত মই ডাউনলোড কৰিছোঁ। PDF-ত ক্লিক কৰিলোঁ আৰু এই ডাউনলোড হৈ আছে। ওপৰত এয়া ডাউনলোড হৈ আছে। ডাউনলোড হ'বলৈ অলপ সময় লাগিব। মোৰ ডাউনলোড সম্পূৰ্ণ হৈ গ'ল। ইয়াত দেখিছে কিতাপখন PDF ফাইলত ওলাই গ'ল। শেষ পৃষ্ঠা ভবেন্দ্ৰনাথ শইকীয়া। সম্পূৰ্ণ কিতাপখন PDF ফাইলত আপোনালোকে পাই যাব আৰু এনেকেই আপোনালোকে পঢ়িব পাৰে। এয়া ওলাই গ'ল সম্পূৰ্ণ। এয়া মুঠ পৃষ্ঠা 294টা আছে। আপোনালোকে যিকোনো কিতাপ এনেদৰে অসমীয়া যিকোনো কিতাপ আপোনালোকে পঢ়িব পাৰে। বন্ধুসকল, আপোনালোকেও এই ৱেবছাইটটোৰ সহায়ত ফ্ৰীকৈ যিকোনো অসমীয়া কিতাপ পঢ়িব পাৰে। তেন্তে দেৰি নকৰি আপোনালোকেও গৈ এই ৱেবছাইটটোত গৈ ফ্ৰীকৈ অসমীয়া কিতাপ পঢ়ক। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে নতুনকৈ অহা ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। ধন্যবাদ।